মৃদু ব্লগ চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজি মানে ঘৰতে এখন সৰুকৈ সকাম আছে। আহকচোন তেনেহ'লে চাওঁ মই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখুৱাওঁ। এইজন আমাৰ জ্ঞাতিজন। মহাক্ৰোধে গইলা জ্বলি এই নজানি প্ৰভাৱতী লগাইলে কহতা এই দুয়ো হুয়া মহাকুদ্ৰ লগাইলে পহুৰ যুদ্ধ দুয়ো মাতংগৰ লীলা বৰিষে পৰ্বত শিলা এই কতো বেলি হানে গাছ কতো কোপে চাপি কাছ যুজিলন্ত মাল বান্ধে ধৰি ভৰি ভৰি চান্ধে। তাৰ ভিতৰত যুদ্ধ লাগি আছে যে এই দুয়ো নাহি তুষ্টি হানে ব্ৰজ সম মুষ্টি এই মাংসৰ কাৰণে যেন যুজন্ত দুগোটাহে এই কেহু বোলে নুহি কিন যুজন্ত 28 দিন এই কৃষ্ণৰ পোহাৰ পাই পাছে মহাজিক খৰাই এই শান্ত্ৰ হইলা মহাদুখে নিশ্বাস বজাইলা মুখে এইভাবে যেন প্ৰতিস্কন্ধ শৰীৰৰ চিন্দে বন্ধ হে গোৰে ঘাম যাই বহি ক্ষণ কষ্ট মেলা ৰহি সমস্ত সমাজে ঢাকি হৰি হৰি বোলা দা